ধুনীয়া লাগি আছে, বহুত ভাল লাগি আছে, চবেই কৈছে। Hello everyone, welcome back to my YouTube channel. আৰু আজি এটা সাডেন ব্লগ বনাবলৈ মানে ভিডিঅ' বনাবলৈ কৈ আছোঁ আৰু আমাৰ ইয়াতে মানে কি হ'ল আজি বিহুৰ চেলিব্ৰেশ্যন কৰিছে আৰু মানে আমাৰ ইউনিভাৰ্চিটিত আৰু সেই আৰু সৰুকৈ এটা ভিডিঅ' বনাওঁ, আপোনালোকে চাই যাব দেই। এয়া আমাৰ গেংষ্টাৰ ফৰএভাৰ দেখিছেনে টি-চাৰ্ট ফটোশ্বুট আৰু Hi guys, forever. to my YouTube channel. Forever. চাই যাব ভিডিঅ'টো মানে সাডেন ব্লগ আৰু সেই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাব, মিনি ব্লগ হ'ব গৈ আছে। সকলোলৈকে ৰঙালী বিহুৰ আগতীয়াকৈ বহুত হিয়া ভৰা শুভেচ্ছা। আৰু আমাৰ ইউনিভাৰ্চিটিত বসন্ত উৎসৱ চেলিব্ৰেশ্যন কৰা হৈছে আৰু সেয়ে ভাবিলোঁ সৰুকৈ হ'লেও ভিডিঅ' এটি কৰি মুহূৰ্তবোৰ আচলতে সাঁচি ৰাখোঁ বুলি, আৰু সেয়াই আশা কৰিছোঁ আপোনালোকে মৰম দিব বুলি। চাই যাওক তেন্তে ভিডিঅ'টো। আৰু এয়া আমাৰ অডিটৰিয়াম 1 আৰু এনেই খেলপথাৰতে কৰা কথা আছিলে আৰু, কিন্তু বতৰটো বেয়া কাৰণে অডিটৰিয়ামতে চেলিব্ৰেশ্যন কৰিছে। চাই যাওক ভিডিঅ'টো শেষলৈকে। মানুহ আহি গ'ল। আমি এতিয়া ভলণ্টিয়াৰ বনি গৈছোঁ, কেনেকুৱা লাগিছে অনুভৱটো কোৱা? ফিলিক্স চিনিয়ৰ একো ডাঙৰ কথা বহুত ধুনীয়া লাগি আছে, বহুত ভাল লাগি আছে, চবেই কৈছে যে গোটেইকেইটা ষ্টুডেণ্টক একেলগে চাই মানে বহুত ভাল লাগিছে, মোৰো ভাল লাগি আছে টি-চাৰ্টটো ডেলিভাৰী দি পেলাই। থেংক ইউ, বহুত ধুনীয়াকৈ বনাইছে আপুনি। প্ৰথম শিক্ষকশিল্পী আৰু ইণ্ডিয়ান কাউন্সিল ফৰ কালচাৰেল ৰিচাৰ্চৰ প্ৰাক্তন সঞ্চালক বাইদেউৰ কাৰণে এটা হাত চাপৰি কৰিব বিচাৰিছোঁ। আমাৰ সেইফালে এনেকৈ হুঁচৰি গাব, সেইটো তোমালোকে দেখিবা। ইয়াক কৰিবলৈ প্ৰয়াস কৰিছোঁ, যদি কিবা ভুল হয় ক্ষমা কৰিব।
তুমি শিক্ষা ভিত্তি মোরা প্রবর্তক নারায়ণ
এয়া আছিলে অসম ডাউনটাউন বিশ্ববিদ্যালয়ত ৰঙালী বিহুৰ উপলক্ষে উদযাপন কৰা এটি সৰু মুহূৰ্ত। প্ৰতিটো মুহূৰ্ত আচলতে প্ৰতিটো কলা সংস্কৃতিয়ে ধৰি ৰখাৰ এটি সৰু প্ৰয়াস ইউনিভাৰ্চিটিৰ, আৰু সেইটো কাৰণেই আচলতে বহাগ বিহুৰো ইয়াৰে ব্যতিক্ৰম নহয়। সৰুকৈ উদযাপন কৰিলে, সৰুকৈ হ'লেও আশা কৰিছোঁ আপোনালোকে বুজি পাব। আৰু আগতীয়াকৈ উদযাপন কৰিব লগা হৈছে কাৰণ বিহু বুলি বহুতে ঘৰলৈ যাব, ইউনিভাৰ্চিটিও বন্ধ থাকিব, সেইটো কাৰণে। আৰু আপোনালোক সকলোলৈকে ৰঙালী বিহুৰ আগতীয়াকৈ হিয়া ভৰা শুভেচ্ছা যাচিলোঁ। থেংক ইউ। আৰু আপোনালোকে ভাবি আছে হয়তো থাম্বনেইলত মই যে দিছোঁ আমাক সকলোৱে কিয় ঘূৰি ঘূৰি চালে, কোনেনো ঘূৰি চালে, মানে কাৰণটো তেনেকুৱা একো নাই। আপোনালোকেতো দেখিছে আমি এই ফটোত টি চাৰ্ট চেম পিন্ধি আহিছোঁ। আমি আচলতে আমাৰ আজি কেজুৱেল ডে' হয়, ছেটাৰডে, সেইটো কাৰণে। আৰু আমি এনেকৈ টি চাৰ্ট বনাই লৈছিলোঁ, আৰু এই ছাৰে আমাক টি চাৰ্টটো ডিজাইন কৰিছিলে, তাৰ কাৰণে বহুত বেছি থেংক ইউ ছাৰ। আৰু আমাক ইউনিভাৰ্চিটিৰ আজি মেক্সিমাম ষ্টুডেণ্টে মানে চাইছে, আৰু আমি সেইটো গম পাইছোঁ। আৰু বহুতে কমপ্লিমেণ্ট কৰিছে, দিছে আৰু যে ভাল লাগিছে টি চাৰ্টটো তেনেকুৱাকৈ। আৰু সেইটো কাৰণে ছাৰক এই ভিডিঅ'টোৰ থ্ৰু দি থেংক ইউ দিব বিচাৰোঁ। চ' থেংক ইউ ছ' মাছ ছাৰ ফৰ দিছ কিউট টি চাৰ্ট, ফৰ দিছ কিউট টি চাৰ্ট। Thank you so much for watching this video. Bye bye.